গ্ৰুপৰ সকলো মেম্বাৰৰ বেংক একাউণ্টত গাইগুটীয়া কৰি আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। আত্মসহায়ক গোটৰ মহিলাসকলেও পাব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। 10 মে'ৰ পিছত যিসকলৰ ৰেচন কাৰ্ড থাকিব তেওঁলোকে হস্পিটালত গ'লে বছৰি 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা পাব। কোনেও খৰচ কৰিব নালাগে। বছৰত 5 লাখ টকালৈকে 10 মে' তাৰিখৰ পৰা বিনামূলীয়াকৈ চিকিৎসা পাব। তাৰমানে এতিয়া ৰেচন কাৰ্ডখন 2 in 1 হৈ গ'ল। মাহত চাউলো পাম আৰু বেমাৰ আজাৰ হ'লে বেমাৰ আজাৰৰ কাৰণে আমি সুবিধাও পাম। তাৰ লগত আৰু এটা এইবাৰ আমি কি কৰিব খুজিছো, আমাৰ গাঁৱত আৰু টাউনত বহুত মহিলা আত্মসহায়ক গ্ৰুপ আছে। ইয়াত আছেনে নাই আত্মসহায়ক গ্ৰুপ আছেনে নাই? হাত ডাঙক। ইছ ভগৱান, চবেই আছে। তহঁতিও আছ বাবা। আত্মসহায়ক গোট মহিলাক দে, তহঁতি ফুটবল টিম খোল। বুজি পালি না? হয়নে নহয়? এতিয়া আজি ইমান দিনে আমি গ্ৰুপত টকা দিছিলো, হয়নে? বেংকেও গ্ৰুপত টকা দিয়ে, একাউণ্টতো গ্ৰুপত টকা আহে। এইবাৰ আমি কি কৰিছো যে যিমান আত্মসহায়ক গোটৰ মেম্বাৰ আছে আমি বিচাৰিছো যে সকলোৱে ঘৰতো এটা গাইগুটীয়া ব্যৱসায় আৰম্ভ কৰক। গ্ৰুপটো থাকিব আৰু নিজাকৈ ঘৰত আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব পাৰিব। এতিয়া কি ব্যৱসায় কৰিব আমি নাজানো, কিন্তু আমি আপোনালোকক শিকাম যে কি ব্যৱসায় কৰিলে আপোনালোকৰ লাভ হ'ব। এইবাৰ আমি গ্ৰুপৰ একাউণ্টৰ লগে লগে ব্যক্তিগত একাউণ্ট খুলিম। প্ৰথমতে আমি আপোনালোকক ব্যক্তিগত একাউণ্টত 1,000 টকা দিম প্ৰশিক্ষণৰ কাৰণে। তাৰ পিছত গ্ৰুপৰ সকলো মেম্বাৰৰ বেংক একাউণ্টত গাইগুটীয়া কৰি আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি সোমাই দিম। বুজি পালেনে নাই? তাৰমানে 10 জনী সদস্য থাকে, 1 লাখ টকা যাব, কিন্তু গ্ৰুপৰ একাউণ্টত নাযাব, ব্যক্তিগত একাউণ্টত যাব। ঘৰে ঘৰে আপোনালোকৰ 10,000 টকাকৈ যাব। ইয়াৰ ফলত আপোনালোকে ঘৰত মহিলাসকলে নিজাকৈ এটা ব্যৱসায় কৰিব পাৰিব আৰু গ্ৰুপৰ কামো আপোনালোকে কৰি থাকিব পাৰিব। আজি আমাৰ অসমত 3 লাখ আত্মসহায়ক গ্ৰুপ আছে। প্ৰত্যেক গ্ৰুপতে 10 গৰাকীকৈ মহিলা আছে। তাৰমানে 30 লাখ মহিলা আৰু 30 লাখ মহিলাক 10,000কৈ টকা দিলে আমি 3,000 কোটি টকা আমাৰ মহিলাসকলক আমি দিব লাগিব। এই বছৰ আমি মাইক্ৰ' ফাইনেন্সৰ পুৰণা লোনবিলাকো ঘূৰাই দিম আৰু আপোনালোকক NOC চাৰ্টিফিকেট আপোনালোকৰ ঘৰে ঘৰে আমি বিতৰণ কৰাৰ ব্যৱস্থা কৰিম।